Hello friends, good morning, Namaskar, Joy Ayokom. Welcome to my YouTube channel, Baksa Boys CRPF. আজি আপোনালোকক এটি বিশেষ নিউজ দিবলৈ ওলাইছো যেটো নিউজে কোন ভাইটি ভণ্টিসকলক বহুত আগ্ৰহী কৰি তুলিব আৰু 18 বছৰৰ ওপৰৰ আৰু 30 বছৰৰ তলৰ ভাইটি ভণ্টি সকলক কৈছো মই আসাম পুলিচত ভেকেন্সি ওলাইছে গতিকে তোমালোকে যি বহুত দিনৰ পৰা আগ্ৰহেৰে বাট চাই আছিলা সেইটো পূৰণ হ'বলৈ গৈ আছে গতিকে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা running practice, written practice और medical और कारण fitness हुई থাকিবৰ কাৰণে যত্ন লোৱা আজি এই নিউজটো হৈছে আসাম পুলিচৰ 5000 ভেকেন্সি 5000 পোষ্ট ওলাইছে তাত থাকিব কনস্টেবল এবি কনস্টেবল ইউবি সাব ইন্সপেক্টৰ এবি Sub Inspector UB Commando and others আৰু ইয়াতে তোমালোকে অনলাইন যোগে এপ্লাই কৰিবা তাৰ পিছত ওবিসিৰ কাৰণে কিমান ক্যান্ডিডেট আছে এসটিৰ কাৰণে কিমান ক্যান্ডিডেটস আছে এসসিৰ কাৰণে কিমান সেইখিনি বৰ্তমান আপডেট হোৱা নাই অতি সোনকালে আপডেট হৈ যাব আৰু নেক্সট ভিডিঅ'ত মই সেইখিনি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে হয়তো নিশ্চয় জানো জেনাৰেল ক্যাটেগৰীৰ কাৰণে ওবিসি ক্যাটেগৰীৰ কাৰণে এসসি ক্যাটেগৰীৰ কাৰণে এসটি ক্যাটেগৰীৰ কাৰণে কিমান হাইট লাগে মহিলাৰ কাৰণে কিমান হাইট লাগে হয়তো তোমালোকে সেইখিনি কোৱাৰ প্ৰয়োজন নাই বাৰু গতিকে ভালকৈ প্ৰেক্টিছ কৰা আৰু এজন হু অসম আৰক্ষী হৈ দেখুৱাই দিয়া ময়ো 2013 চনৰ পৰাই CRPFত চাকৰি কৰি আছিলোঁ আৰু এতিয়া মই CRPFৰ এটা ভাগ কোব্ৰা বেটেলিয়ন এই কোব্ৰা কমাণ্ডো বেটেলিয়নত চাকৰি কৰি আছোঁ আৰু ভাবিলো অসমৰ ভাইটি ভণ্টি সকললৈ এটা নিউজ আগবঢ়াই দিওঁ সেয়েহে মই আজি এই ভিডিঅ'টো বনাইছো কিবা ভুল হ'লে তোমালোকে নিজৰ বুলি শুধৰাই ল'বা আৰু ভাল ভাল ভিডিঅ' দি থাকিবলৈ মই প্ৰয়াস কৰিম গতিকে কেনেকৈ পঢ়িব লাগে আসাম পুলিচৰ কাৰণে কেনেকৈ দৌৰিব লাগে কেনেকৈ রিটিন এক্সামত লিখিব লাগে সববিলাক মই ভিডিও লাহে লাহে দি থাকিবলৈ চেষ্টা কৰিম আৰু এইটো 7 অক্টোবৰ 2023 পৰা এপ্লাই কৰিব পাৰিবা তোমালোকে ক্লোজিং ডেট 21 অক্টোবৰ 2023 আৰু ক্লোজিং ডেট মানে 7 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব গতিকে সোনকালে এপ্লাই কৰি দিবা 7 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আৰু নিজৰ পঢ়াপাতিত লাগি যাবা আৰু তোমালোকক এটা কথা মই ক'ব বিচাৰো যে যিটো কাম কৰা সেইটো কাম ইমানদাৰিত কৰিবা আৰু ভালকৈ কৰিবা অন্যৰ কথা নুশুনিবা গতিকে ৰাতিপুৱা সোনকাল উঠিবা পঢ়িবা ৰানিং প্ৰেক্টিছ কৰিবা তেতিয়াহে পাৰিবা আৰু তোমালোকৰ যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি নিশ্চয় আছে ইয়াতে কম্পিউটাৰ থাকিলে বা কোনোবাৰ যদি স্পৰ্টছ
চাৰ্টিফিকেট থাকে সিহঁতৰ কাৰণে এক্সট্ৰা মাৰ্ক দি দিব ইয়াতে ৰিটেনৰ কাৰণে। আৰু যিসকল কেণ্ডিডেটছ আছে পৰীক্ষা দিয়াৰ, তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যাতে সিহঁতে অন্যফালে মনোযোগ নিদি কেৱল এই 5000 পোষ্টৰ মাত্ৰ পোষ্ট তোমালোকক লাগে, এটা পোষ্ট মাত্ৰ তোমাক লাগে। গতিকে সেই এটা পোষ্টটো ভালকৈ মাইণ্ডত ৰাখি সেই পোষ্টটো নিজে কেনেকৈ সংৰক্ষণ কৰিব পাৰি, কেনেকৈ আঁকোৱালি ল'ব পাৰি ভাল পথেৰে, সেইটোহে চিন্তা কৰিব লাগে। গতিকে আপডেটবোৰ মই দি থাকিম। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।